হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে আৰু আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু মানে যিহেতু এই নতুন বছৰটো 2024টো জানো সকলোৰে ভালে যায়, এইটো মোৰ পৰা শুভেচ্ছা থাকিল, শুভকামনা থাকিলে। আৰু যিহেতু আজি বাহিৰত পূৰা পাৰ্টি চলি আছে, কিন্তু মই একো পাৰ্টি কৰা নাই। ঘৰত যেনেকৈ সচৰাচৰ খানা খাওঁ তেনেকৈয়ে মই বনাই আছোঁ। যিহেতু আমাৰ ঘৰত একেবাৰে পৰিয়াল কম, গতিকে সেইকাৰণে ভাইটিয়ে সিহঁতৰ লগৰ লগত খাব। মা আৰু মই, বাবুটো সি ইমান একো নাখায়, গতিকে মা আৰু মই, গতিকে তাৰ কাৰণে আমি ৰাতি কি বনাই আছোঁ এয়া আপোনালোকক অকণমান মই দেখুৱাই দিওঁ। কিন্তু মই ৰেচিপি বুলি নকওঁ, মানে যিখিনি বনাওঁ পিছত আপোনালোকক মই ভিডিঅ'ত দেখুৱাম আৰু এটা বেলেগ ভিডিঅ'ত শ্বুট কৰি। মানে বৰ্তমান মই কণী বইল কৰি আছোঁ আৰু এইবিলাক লৈছোঁ শাক পাচলি, এইবিলাক লৈছোঁ বেগুন, এয়া ফুলকবি, বিলাহী, এইবিলাক চব লৈছোঁ। এতিয়া কাটি মই বনাম, আপোনালোকে ভিডিঅ'টো চাব আৰু মৰম দিনা আৰু আকৌ এবাৰ নতুন বছৰ শুভেচ্ছা জনালোঁ সকলোকে। বাই বাই।